হাই ফ্ৰেণ্ডছ, আমাৰ আসাম ফুড চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি চেলেঞ্জ হ'বলৈ গৈ আছে পানী চেলেঞ্জ। তো আজি কোনে কোনে চেলেঞ্জ কৰিব? প্ৰথমতে আছে আমাৰ লগ্ন আৰু ছেকেণ্ডত আছে আমাৰ প্ৰণৱ। তো এই দুজনে আমাৰ চেলেঞ্জ কৰিব আজি। তো আপোনালোকে বেয়া নাপাব, আজি পানী পৰি আছে অলপমান, চ' নইজ আহিব পাৰে, আপোনালোকৰ ভইচটো ক্লিয়াৰ নাহিব পাৰে। চ' আপোনালোকে বেয়া নাপাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমি গোটেইখিনি বস্তু ৰেডি কৰি আপোনালোকক দেখাই আছোঁ। এতিয়া আমি চেলেঞ্জ ষ্টাৰ্ট কৰিম। ৰেডি 1 2 3। বঢ়িয়া বঢ়িয়া বঢ়িয়া, আমাৰ যাই আছে লগ্ন সোনকালে, মইনা যাই আছে, আগুৱাই আছে মইনা, শেষ কৰিব লাগে সোনকালে। মইনা আগুৱাই আছে আৰু লগ্ন গুচি আছে, লগ্ন সোনকালে। সোনকালে সোনকালে। হাই ফ্ৰেণ্ডছ, আজিৰ পানী চেলেঞ্জৰ উইনাৰ হ'ল প্ৰণৱ আৰু লগ্নই জিকিব নোৱাৰিলে চেলেঞ্জত। চ' আমি প্ৰণৱক পুৰস্কাৰ দিম, যিহেতু প্ৰণৱে জিকিছে। চ' পুৰস্কাৰটো আমাৰ ফালৰ পৰা ল'ব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।